যদি বিভিন্ন ধৰণৰ কাৰকৰ বাবে বায়ুমণ্ডলৰ ওপৰত তথা পৰিৱেশ মণ্ডলৰ ওপৰত যি ধৰণৰ প্ৰভাৱ পৰি আছে আৰু সেইকাৰণে 1972 চনত এই সমস্যাবোৰ নিৰ্মূলৰ কাৰণে ৰাষ্ট্ৰসংঘই 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে ঘোষণা কৰিছে। গছপুলি ৰোপণ কৰি নহয়, তাক নাকাটি লগতে তাৰ যতন লৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰক। এটি সুস্থ সবল জীৱন যাপন কৰিবলৈ এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন, যাৰ বাবে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোকে এডাল হ'লেও গছপুলি ৰোপণ কৰি পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি এটি সুস্থ সবল ভৱিষ্যত গঢ় দিয়াৰ বাবে আহ্বান জনাইছোঁ। প্ৰকৃতিৰ উপাদানসমূহ হৈছে মানৱ জাতিৰ এক অপৰিহাৰ্য অংগ। ইয়াক সংৰক্ষণ তথা প্ৰতিপালন কৰাটো মানৱ জাতিৰ এক কৰ্তব্য। গোলকীয় উত্তাপ বাঢ়ি অহাৰ লগে লগে প্ৰকৃতি জগতখনৰ প্ৰতি থকা আমাৰ দায়িত্ব বাঢ়িব লাগিছে। আহক আমি বিনন্তীয়া প্ৰকৃতি জগতখনক অনাদি অনন্ত কাললৈ বৰ্তি থকাত সহায় কৰোঁ। বৰ্তমান সময়ৰ পৰিস্থিতিৰ লগত খাপ খাবগৈ প্ৰকৃতি আৰু পৰিৱেশৰ লগত সম্পৰ্ক বিনষ্ট নকৰিব, কাৰণ প্ৰকৃতি আৰু পৰিৱেশ অবিহনে প্ৰকৃত সুখ কেতিয়াও অনুভৱ কৰিব নোৱাৰে। মানৱতা আৰু প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনা গোলকীয় উষ্ণতাৰ প্ৰতি মানৱ সজাগ সচেতন আৰু তাৰ লগত মোকাবিলা কৰিবলৈ মানৱ জাগ্ৰত কৰিবলৈ প্ৰত্যেক বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। গছপুলি ৰোপণ কৰিলেই নহ'ব, ৰোপণৰ লগতে গছপুলিটোৰ দায়িত্ব নিজৰ দৰেই লোৱা উচিত, যাতে কোনো কাৰণত গছপুলিটো একো ক্ষয়ক্ষতি হ'ব নোৱাৰে। Let's unite for a greener tomorrow. Plant trees, reduce waste, and conserve nature. Every small step counts towards a healthier planet. We celebrate World Environment Day on 5 June. Let us plan together and save our earth from global warming and taking fresh water. Happy World Environment Day.